হাই হেল্ল' নমস্কাৰ গুড মৰ্ণিং গাইজ আৰু আজি পোনপ্ৰথমে মই আপোনালোকক ভোগালী বিহুৰ অলেখ শুভকামনা জনাইছোঁ যাতে আপোনালোকৰ ভোগালী বিহুটো খুব আনন্দৰে উদযাপন কৰে আৰু এতিয়া মই গা ধুব গৈ আছোঁ নদীত গা চা ধুই কেনে কাপোৰ কানি পিন্ধি আমাৰ মদঘৰটো আপোনালোকক জ্বলাওঁতে দেখাম আপোনালোকে চাই থাকিব প্লিজ আৰু এতিয়া মই গা ধুম চাওক আৰু এতিয়া বন্ধুসকল মই নদীৰ পৰা গা ধুই কেনে ঘৰলৈ আহিলোঁ এতিয়া মই লমেন চোলা পিন্ধি মদঘৰটো জ্বলাবলৈ যাম আপোনালোক সম্পূৰ্ণকৈ দেখুৱাম মদঘৰটো জ্বলোৱা আপোনালোকে চাই থাকিব আৰু এতিয়া মই ঘৰৰ পৰা লমেন চোলা পিন্ধি ওলালোঁ আমাৰ অতি মৰমেৰে বন্ধা মদঘৰটো জ্বলাবলৈ আৰু এতিয়া মই মদঘৰটো জ্বলাব গৈ আছোঁ বেছি দূৰ নাই এই আমাৰ মই ৰাতিপুৱা যোৱা নদীটো চেৰাই ৰেল লাইনটো পাৰ হ'লে হ'ল আৰু এতিয়া আমি সকলোৱে পুঁজিটো জ্বলাবলৈ আহিলোঁ এইটো পুঁজি আমাৰ পুঁজি এতিয়া জ্বলাবলৈ এইগিলা যোগাৰ কৰিছে আৰু এইগিলা আৰু এতিয়া আমাৰ এই দাদাসকলে ঘূৰি ফুৰিছে জ্বলাবলৈ 3 পাককৈ ঘূৰিব লাগে বোলে সেইকাৰণে ঘূৰি আছে লগাই দিলে আৰু এই জুয়ে আপোনালোকক ভোগালী বিহুৰ সুখ শান্তি আনিব কৰোণা চৰোণা শেষ হ'ব আমাৰ পুঁজিটোৰ কটালে ল'ম ভাইটিয়ে কটা দিম কটা দিলাম ভাইটিয়ে এতিয়া চ' আজি ভিডিঅ'টি ইমানেই আৰু আশা কৰোঁ আপোনালোকেও ভোগালী বিহুটি খুব আনন্দৰে উদযাপন কৰক এয়াই মোৰ কামনা